সৰু ভনী অ' সৰু ভনী উফ ৰাম কিমান আৰু একেবোৰ কামকে কৰি থাকিম অ' মা চাহ দিলো মা চাহ খাইহি আকৌ ৰ মই পুখুৰীৰ পৰা আহি লওঁগৈ তাৰপিছত খাম তইনো বেমাৰীৰেহে কেলে যাব লাগে মই যাম ৰ এই তোৰনো বিয়া হ'লে মোক কোনে কৰি দিব এই মায়েনো কি কথাবোৰ কয় আৰু বাপজন আমিও তেনেহলে আগলৈ কামত আগবাঢ়ো আৰু কৃষ্ণ কৃষ্ণ ঠিক আছে প্লিজ 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 জয় জয় ৰাম জয় শ্ৰী ৰাম জয় সনাতন হৰি শুনিলে নহয় আপুনি বাপজন তেন্তে আপুনি এই আগৰ কাম কৰ্মভাগী
আপুনি আৰু আগবঢ়াওক আৰু ঠিক আছে দেই মই তেতিয়াহ'লে যাওঁ কি হ'লো কৃষ্ণ 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 কি হ'লো কৃষ্ণ কৃষ্ণ যিহে গৰম পৰিছে বেছি দিন নাথাকিমে ৰাম 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 বোলো পিছে আছে বা নাই এই আমাৰ ডেকাকেইটাচোন বহিয়ে আছে বোলো ডেকাহঁত বহিছ গাঁও বুঢ়া দেউতা হয় হয় চাচোন দুপা ধৰি দে গিলাতে বহক এইফালে আহক শুনিছানে গাঁও বুঢ়া বৰ গৰম পৰিছে নকবা মই এই বিচাৰিখন লগাইছোঁ আমাক অলপ বেছি বাৰু কোৱাচোন পিছে সিদিনা সাউতকে গুচি আহিলা পিছে এতিয়া আইটিৰ কেনে আইটি অলপ ভালেই এতিয়া বোলো সৰু ভনী মাৰক লৈ আছো বোলো আইটি অলপ ভাল পাইছানে বাৰু বাৰু হ'ব হ'ব কুশলে থাকা বৰ গৰম তাতকে গাঁও বুঢ়া এই বোলো সৰু ভনীৰ দেউতাক এই পোনাতিলে খবৰ দিলা নে বাৰু খবৰ দিবলৈ আজিকালি আকৌ কিবা ফোন ওলালে বোলে আমাৰ আকৌ এইবোৰ ফোন চোন নাই নহয় পোনাকেইটি সিহঁতেও বোলে চলাব নাজানে ইচ ৰাম ৰাম হেৰো তহঁতক সেইটো কাৰণেই কৈছিলো বোলো বিদ্যালয়লৈ যা নগলি নহয় পাইছ এতিয়া পাই বাৰু এই নাম্বাৰটোকে দিয়া তোমাৰ এইবোৰ ফোন আছে নেকি এই সৰু এটাকে লৈছো আৰু সৰু ভনী গোৱা পাণৰ বটাটো লৈ আছো হ'ব হ'ব মাজনী হ'ব ঠিক আছে মাজনী দিয়া দিয়া মোক লোহাচোন 9 5 5 এইটো লোৱা লোৱা লগাই দিলা নেকি লগাই দিছো লোৱা সেইটো এনেকে কথা পাতিলে হ'ল হেল্ল' বুলি ক'বা ৰ'বা হে মই পাতি লওঁ ল'ৰাটো আগত কিমান দিন পতা নাই কিবা এটা বাজিছে বুজিছা বাজিবলৈ ধৰিব ধৰিছে হেল্ল' বোলো বোপা হেল্ল' বোপা তোৰ ভালনে অকণমান উঠিছো তোৰ ভালনে মই বাপে কৰোঁ তোৰ
ক'লে নো বোপাই কি ক'লে একো নাই অ' সিহেনো কিবা আহিব নোৱাৰে তাৰ আৰু কিবা পৰীক্ষা আছে বোলে আহিব নোৱাৰে নেকি নোৱাৰো বুলি ক'লে মোক কিবা বোলে পৰীক্ষা আছে তাৰ এই বাৰু সৰু ভনীৰ দেউতাক তেতিয়াহ'লে মই গৈ থাকোঁ আপুনি যায় নেকি মই যাওঁগৈ ঠিক আছে তেতিয়াহ'লে আপুনি গৈ থাকক বাৰু এই আইটি ভালকৈ থাকিবা দেই গোৱা খালে নহয় খালোঁ অঁ ঠিক আছে যাওক কৃষ্ণ কৃষ্ণ দেই কৃষ্ণ যাওক আহিছোঁ দেই ৰাম ৰাম কোন কোৱা অনিৰ্বাণ বাহ তুমি কেনেকৈ গম পালা তোমাৰ দুষ্টামি আৰু মই গম নাপামনে বাৰু আজি কিয় মাতিলা কোৱা এই ছাৰপ্ৰাইজ এটা আছে অ' আজি কিহৰ ছাৰপ্ৰাইজ আজিতো তোমাৰো বাৰ্থডে নহয় মোৰো বাৰ্থডে নহয় ইয়াত নকওঁ আমি পাৰ্কলৈ যাওঁ ব'লা তাত কওঁ পাৰ্কলৈ ব'লা ব'লা আজি তুমি মোক নমতা হ'লেও হয় মোৰ কলেজৰ কামখিনিও থাকি গ'ল তোমাৰ কলেজৰ কাম পিছতো কৰিব পাৰিবা আজি মোৰ এটা বিশেষ কাম আছিল কাৰণেহে মাতিছোঁ বাৰু বহা ইয়াতে বহা শুনা না অনিৰ্বাণ কোৱা আমাৰ ইমান বছৰ হৈ গ'ল ৰিলেশ্যনশ্বিপৰ ব'লা না আমি বিয়া পাতোঁ কি এতিয়াই বিয়া অঁ এতিয়াই মোক আজিয়ে বিয়া পাতি লৈ যোৱা চোৱা স্বামী আমি এতিয়া পঢ়ি আছোঁ মই কিবা এটা কৰি লওঁ তাৰপিছত বিয়াৰ কথা চিন্তা কৰিম মই সেইবোৰ একো নাজানো মই তোমাক বিচাৰোঁ আৰু মই আজিয়ে বিয়া পাতিম ট্ৰাই টু আণ্ডাৰষ্টেণ্ড মি স্বামী মই সেইবোৰ একো নুবুজো বুলি কৈছোঁ নহয় ব'লা মোক আজিয়ে বিয়া পাতাগৈ প্লিজ স্বামী ইমান খং নকৰিবাচোন তাৰমানে তুমি মোক বিয়া নাপাতা ন হ'ব নালাগে ঠিক আছে স্বামী আমি বিয়া পাতিম ব'লা কিন্তু পিছত তুমি অসুবিধা হ'লে কিন্তু মোক নক'বা নকওঁ ব'লা ব'লা আমি ইজনে সিজনক বিয়া পাতিব বিচাৰোঁ ঠিক আছে ओम गणनान्त्वा गणपतिगुं गवामहे प्रीणान्त्वा प्रियापतिगुं गवामहे निधिनान्त्वा निधिपतिगुं गवामहे वसोमयमहं जानीहि मङ्गलं भगवान् विष्णु मङ्गलं गरुणध्वज मङ्गलं पुण्डरीकाक्षाय मङ्गलाय तनोहरि भगवान आशीर्वाद ले लिया ओम वंदे देवमापतिनं सुरगुरु वंदे जगताकरं वंदे पत्रभूषणं मृगधर वंदे हे पशुनापतिनं वंदे हे शूरशंकरवाहिनयन वंदे हे मुकुन्दप्रिण वंदे भक्तजनार्दन च वरन्द वंदे हे शिवशंकरं त्वमेव माता च पिता त्वमेव बन्धु च सखा त्वमेव विद्या द्रविडं त्वमेव सर्वं मम देवदेवः सर्वमंगल मांगल्ये शिवे सर्वार्थ साधिके शरण्ये गौरी नारायणी नमोस्तुते
বান্ধা গোৱা হে মালতী বাই ক'তবা চাহজতি লাগে সুধিব লাগেনে তুমি তহঁতি গম নাপাও নি ভাইটি পুতেকে যে ছোৱালী আনিলে তালৈকে Sorry, Sadia. ইমান সাজি কাচি আছা এজনী হৈ আছা দেখোন তেল মাৰিবলৈ নাহিবা মোক কিয় কি হ'ল তোমাক লগ পাওঁতে মই ভবা নাছিলো তুমি ইমান গাঁৱলীয়া ভিকো খোজাত বুলি যদি মোক খোৱাব পিন্ধাব নোৱাৰা তেন্তে কিয় আনিছিলা মইতো তোমাক আগতেই কৈছিলো স্বামী মোৰ বিয়া পতাৰ কোনো সামৰ্থ্য নাই কিন্তু তুমিতো একো নুবুজিলা তেতিয়া মই সেইবোৰ একো বুজি নাপাওঁ এতিয়া মই কি কৰিম বাৰু তুমিয়ে কোৱাচোন তুমি যদি মোক ঘৰটাৰ সুবিধা দিব নোৱাৰা বিয়া পাতিব নালাগিছিলে কেলে আনিছিলা তোমাকতো মই আগতেই কৈছিলো বিয়া পতাৰ দিনাখনিও কৈছো যে মোৰ বিয়া পতাৰ এতিয়া সামৰ্থ্য হোৱা নাই কিন্তু তুমিহে নুশুনিলা তুমি মোক ফ'ৰ্চ কৰিলা যে মোক বিয়া পাতিবই লাগিব এতিয়া মই কি কৰিম কোৱা মই সেইবোৰ একো নাজানো মোক ইয়াৰ পৰা লৈ যোৱা মোক ইয়াৰ পৰা এতিয়াই লৈ যোৱা প্লিজ সমীৰ প্লিজ তুমি তেনেকুৱা কেলে কৈছা দুই দিনতে কিবা কাম এটা হোৱা কথা আছে তাৰপিছততো আমাৰ সুখেই সুখ ন মই সেইবোৰ একো নুবুজো বুলি ক'লো নহয় ব'লা মোক এতিয়া ইয়াৰ পৰা লৈ যোৱা নাই এইটো কথা কোনো পধ্যেই মানিবা নহ'ব কি তুমি মোৰ কথা মানি ল'ব নোৱাৰা তুমি পাহৰি গৈছা নেকি মই কোন সমীৰ প্লিজ দৰকাৰ পৰিলে তোমাৰ লগতে বুঢ়া বুঢ়ী দুইটাকে মই জেলত সমীৰ কি তুমি মোক চৰ মাৰিলা চাই থাকা মই তোমাক কি কৰিব পাৰো সমীৰ প্লিজ সমীৰ কি হ'ল তোমাৰ চিন্তা নকৰিবা মই আহি গলো কি হ'ল ভাইটি শনিবান ককা অঘটন হ'ল কি কোন কোন আছে আমাৰ লগত ওলাই আহক কি হ'ল ককাইদেউ অঘটন হ'ল দাদা মা দাদা মোক কি ক'লে চাই মা
ভনী তামোল এখন লৈ আছো মোলে আন। মাজনী মোৰ ওচৰতে বৰ আই দুখ নকৰিবি আৰু আমি কিবা এটা কৰিব লাগিব ৰ ঘৰলৈ ফোন কৰিছিলা নেকি? দেউতাহঁতে কি ক'লে? দাইটি গা বহা দিয়ক আছে ৰ'ব এই মাজনী মন চন ভালনে বাৰু? বাকী ভালে আছা? আছো আৰু বহা আছো। হ'ব হ'ব। এই বৰ গৰম হে গৰম পৰিছে দেই। বাকী এতিয়া কি বা ভাবিছা? এতিয়া এইবোৰকে পাতি আছো। তাইৰো কিবা দেউতাক ঘৰত অহা কথা আছে বোলে। আহিছিলে নেকি, ফোন কৰিছিলে নেকি সুধিছো তাইক। কিবা কৈছে দেউতাকহঁতে? জানো তাইহে জানিব এতিয়া কি কৈছে। যি ভাবা কিবা এটা ভালকে ভাবা আৰু ছোৱালীজনীৰো ভৱিষ্যতৰ বুলি কথা এষাৰ আছে। হয় বাৰু সেইটোকে চিন্তা কৰি কৈছো দেউতাকহঁতক সোনকালে মাতিব। মাজনী মাজনী বহক বহক। আপুনি অকণমান বহকচোন মাজনী বোলা ভিতৰত। বাকী ভালে আছে? আছো। বাকী এতিয়া কিবা ভাবিছে ছোৱালীজনীৰ কথা? ইয়াত কিবা এটা আলোচনা কৰিম বুলি আহিছো। বৰ ভাল। আপুনি আছে যেতিয়া কিবা এটা সিদ্ধান্ত ল'ব লাগিব। হয় হয়, যি কৰোঁ সোনকালে কৰাই ভাল। তুমি কিবা এটা সিদ্ধান্ত লোৱা। হ'ব হ'ব দাইটি, তুমি চিন্তা নকৰিবা, তোমালোকৰ ওপৰতে সকলো দাইটি। এতিয়া সিদ্ধান্তটো বা কি ভাবিলা? সিদ্ধান্তনো আমি কি ভাবিম, তাইক লৈ যোৱাৰ ব্যৱস্থাটোকে কৰিছিলো। হয় হয়, এতিয়া এওঁ বা কি কয়। ছোৱালীজনী লৈ যোৱাটোৱে ভাল হ'ব বুজিছে। তাইক মই নিবৰ বাবে ইয়ালৈ অহা নাই, মই বেলেগ এটা সিদ্ধান্তৰ বাবেহে ইয়ালৈ আহিছো। তাইক এতিয়া আপোনালোকে যদি লৈ নাযায় আমিনো তাইক বাৰু এই বুঢ়া বয়সত কেনেকে খুৱাম? হয় সেই দাইটিয়ে ঠিকেই কৈছে, সেই দাইটিও বুঢ়া হৈ আহিছে, সেই গাভৰু ছোৱালীজনীক কেনেকৈ খুৱাব বাৰু? আপোনালোকে চিন্তা কৰিব নালাগে, ব'লক মই প্ৰজেক্ট এটা লৈহে আহিছো। বাৰু দাইটি নিবনুৱাখিনি সংস্থাপন দিব পাৰিব। ডাঙৰ এই প্ৰজেক্ট এটা আমাক দিলে আমি জানো ভালকে কৰিব পাৰিম? একো নহয়, মোৰ ছোৱালীজনীৰ ভৱিষ্যতৰ কথা আছে। বহুত ধন্যবাদ, আপুনি সঁচাকৈ আপুনি দীনবন্ধু। এই দুখীয়া আপোনাক কিদৰে ধন্যবাদ দিওঁ আজি মোৰ শব্দৰ ভাৱ। বহুত বহুত ধন্যবাদ আপোনালৈ। একো নাই, মই এটা টাইমত গাঁৱতে আছিলোঁ, এই প্ৰপাৰ্টিত আপোনালোকক এতিয়া গাঁৱৰ হকে মই আগবঢ়াব বিচাৰিছোঁ। আপোনাক ইয়াৰ দায়িত্ব দিয়া হৈছে, আপুনি এইখিনিতে এটা চহী কৰি দিয়ক। দুখীয়া জীৱনৰ গাঁথা লিখিলৈ আজীৱন চকুলোৰ মেলা, প্ৰতিটো দিনে দুখে ভৰাই জীৱন, নাই নাই জীৱনৰ মাদকতা, দীনবন্ধু 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 দীনবন্ধু